हेलो दोस्तों सो আজি আহি গৈছোঁ মই মোৰ এক নতুন ভিডিঅ'ত তো আজি মই আপোনালোকক জনাম যে উইন্ডোজ যেটো হয় আমাৰ পিছত উইন্ডোজ যেটো অপাৰেটিং সিস্টেম আমি ইউজ কৰোঁ মেইনলি ঠিক আছে ওয়ার্ল্ডৰ যিমান আছে সবতে উইন্ডোজ আছে লিনাক্স আছে এপলৰ মেক আছে ঠিক আছে তো ইমানটা অপারেটিং সিস্টেম আছে সো মেইনলি মই এটা আহি গৈছোঁ আপোনাৰ উইন্ডোজত আহিছে এক নতুন আপডেট ঠিক আছে আপডেট একচুয়ালি নাই তো নতুন উইন্ডোজ এটা লঞ্চ হ'ব এটো হল উইন্ডোজ 11 সো আজি মই আপোনাক জনাম উইন্ডোজ 11 ত আপোনাৰ কি কি ৰিকুৱাৰমেন্ট আছে সিস্টেমৰ আপোনাৰ কিমান কি থাকিব লাগিব যত যেতিয়া তেতিয়াহে আপুনি উইন্ডোজ 11 আপগ্ৰেড কৰিব পাৰিব ঠিক আছে নিজে শিকক বেলে শিকক ওয়েলকাম বেক টু মাই ইউটিউব চেনেল লার্ন এন্ড টিচ সো মই আপোনাক দেখাই আছো কেনে কি লাগিব আপোনাৰ উইন্ডোজ 10 উইন্ডোজ 11 ৰ আপোনাৰ আপগ্ৰেডৰ কাৰণে ঠিক আছে তো আপোনাৰ এইটো বছৰতে আপোনাৰ লাষ্টৰ বা কেতিয়া আহে নাজানো কিন্তু এইটো বছৰতে আপোনাৰ আহিব উইন্ডোজ 11 ঠিক আছে উইন্ডোজ 11 যেটো হয় এটোত আপোনাৰ কাস্টমাইজ কৰিব পাৰিব আপুনি আপোনাৰ পিচিটো লাইক দ্যাট এনেকুৱা টাইপত ঠিক আছে তো যেটো উইন্ডোজ 10 হয় এটো আপোনাক এটা রিফ্রেশমেন্ট দিব যেটো আপনি উইন্ডোজ 10 ইমান দিনৰ পৰা চলাই আছে একচুয়ালি আমি উইন্ডোজ 8 8.1 তাৰ পিছত উইন্ডোজ 10 ইমান কেটা ভাৰ্সন চলালো সো যেতিয়া আমি উইন্ডোজটো নিজৰ আপগ্ৰেড কৰো তেতিয়া আপোনাৰ সিস্টেমটো চলোৱাৰ এটা মজাই বেলেগ হৈ যায় ঠিক আছে তো আজি মই আপোনাক দেখাই দি আছো উইন্ডোজ 11 যেটো আহিব এটো বছৰৰ লাষ্টত বা মাজ ভাগত আপোনাৰ আহি যাব ঠিক আছে মানে অক্টোবৰ নৱেম্বৰৰ ভিতৰত আপোনাৰ উইন্ডোজ যেটো 11 হয় এটো আপোনাৰ লঞ্চ হৈ যাব ঠিক আছে আৰু উইন্ডোজ 11 ৰ কাৰণে আপোনাৰ সিস্টেম ৰিকুৱাৰমেন্ট কি হয় মই আপোনাক জনাই দি আছো উইন্ডোজ 11 ৰ কাৰণে আপোনাৰ মিনিমাম সিস্টেম ৰিকুৱাৰমেন্ট হয় আপোনাৰ 1 গিগাহাৰ্টজ আউটকৈ ফাস্টাৰ আপোনাক লাগিব ঠিক আছে প্ৰসেসৰ আৰু এটো আপোনাৰ 64 বিট হ'ব লাগিব ঠিক আছে প্ৰসেসৰটো আৰু আপোনাৰ যেটো গ্ৰাফিক্স কাৰ্ড হয় এটো আপোনাৰ 12 কম্পেটেবল গ্ৰাফিক্স WDDM 2.x গ্ৰাফিক্স আপোনাক লাগিব তাৰ পিছত আপোনাৰ যেটো মেমৰি হয় এটো 4GB RAM হলে আপোনাৰ চলি যাব ষ্টৰেজ কেপাসিটি আপোনাৰ 64GB বা তাতকৈ লাৰ্জাৰ আপোনাক ষ্টৰেজ স্পেচ লাগিব ঠিক আছে সিস্টেম ফাৰ্মওয়্যাৰ UEFI সিকিউৰ বুট কেপেবল তাৰ পিছত TPM ট্ৰাস্টেড প্ল্যাটফৰ্ম মডিউল ভার্সন 2.0 আপোনাক লাগিব তাৰপিছত আপোনাৰ যেটো ডিসপ্লে হয় এটো আপোনাৰ 9 উইথ HD ৰিজল্যুশন 720p আপোনাৰ প্ৰয়োজন হ'ব তাৰপিছত ইন্টাৰনেট কানেকশন required for setup for Windows 11 home ঠিক আছে Microsoft account and internet connectivity required for setup for Windows 11 মানে আপোনাক ইন্টাৰনেট তো লাগিব obviously আপোনাক আপগ্ৰেড কৰিবৰ কাৰণে যেটো হয় এটো Windows 10 লাগিব আৰু Microsoft account এটা আপোনাৰ প্ৰয়োজন হ'ব ঠিক আছে তো এইকেটা হল আপোনাৰ কমন কোৱেশ্চন যিকেটা Windows 11 ৰ কাৰণে পুছা হৈছে what's the difference between Windows 10 and 11 Windows 10 and 11 ৰ মাজত কি ডিফাৰেন্স আছে ঠিক আছে তো Windows 10 আৰু 11 ৰ মাজত এটোৱে ডিফাৰেন্স আছে বৰ্তমান যে আপোনাৰ যেটো পাৱাৰ এন্ড সিকিউৰিটি হয় হেতু অলপ Windows যেটো আপোনাৰ Windows 10 তকৈ অলপ নতুনকৈ অলপ আপগ্ৰেড কৰিবলৈ চেষ্টা কৰিছে আপোনাক এটা ৰিফ্ৰেছ লুক দিবৰ কাৰণে ঠিক আছে তাৰপিছত ইয়াৰ লগত আপোনাৰ নতুন টুল আহিব সাউন্ড আৰু যেটো এপৰ কাৰণে যিবিলাক টুল হয় এটো অলপ চেঞ্জ হ'ব এটো টুলটো বেলেগ আহিব তাৰপিছত আপোনাক এই গোটেই বস্তুবিলাক আপোনাক এটা ৰিফ্ৰেছমেন্ট এটা দিবৰ কাৰণে চেষ্টা কৰিব Windows 11 ত Windows 10 তকৈ ঠিক আছে তাৰপিছত ইয়াতে দিয়া আছে when can I buy a PC that comes with Windows 10 pre-installed ঠিক আছে মই কেতিয়ালৈকে কিনিব পাৰিম তো ইয়াতে কোৱা হৈছে যে লেটাৰ দিছে তো এটো ইয়াৰ লাষ্টলৈকে আপুনি Windows 11 pre-installed ল্যাপটপ আপুনি বা PC আপুনি কিনিব পাৰিব ল্যাপটপ PC যিকোনো বস্তু এটা আপুনি কিনিব পাৰিব তাৰপিছত আহিব আপোনাৰ Windows তাৰপিছত লিখা আছে how much does a PC with a Windows 11 cost ঠিক আছে Windows 11 PC বা ল্যাপটপ এটাৰ কিমান কষ্ট আহিব তো এতিয়ালৈকে কোনো প্ৰাইস পইণ্ট তেনেকুৱা সেট কৰা নাই কিন্তু এটো এটা ডিফাৰেন্ট प्राइस पॉइंट আহিব তো 11 জাস্ট আপোনাৰ উইন্ডোজে হয় কিন্তু আপোনাৰ ল্যাপটপটোৰ প্ৰসেসৰ কি হ'ব RAM কি হ'ব এটো ওপৰত আপোনাৰ এমাউন্টটো আপোনাৰ ডিপেন্ড কৰিব ঠিক আছে তো এমাউন্টৰ লগত কোনো তেনেকুৱা নাই আপোনাৰ ল্যাপটপটো যদি বেছি i7 হওক বা i7 যদি হয় এটো দাম বেছি হ'ব যদি i6 হয় তেনে কম হ'ব কিন্তু Windows 11 প্ৰি ইনষ্টল থাকা আপোনাৰ ল্যাপটপ আহি যাব কিন্তু দামটো আপোনাৰ ডিপেন্ড কৰিব তাৰ RAM তাৰ প্ৰসেসৰৰ ওপৰত ডিপেন্ড কৰি ঠিক আছে where can I buy a PC with Windows 11 তো এটো এটা আৰু ননসেন্স কোৱেশ্চন বুলি মই ভাবো তুমি Windows 11 আপ তুমি যতে যতে হে কৰিব পাৰিবা ৰিটেইলৰটো কিনিব পাৰিবা বা হেটো কৰিব পাৰিবা তো তাৰ পিছত আহিব will my accessories work with Windows 11 তো তোমাৰ যিখিনি Windows আগৰ accessories আছিল যিখিনি নরমাল যিখিনি মই আপোনাক বুজালো যে ৰিকুৱাৰমেন্ট কি লাগিব এই বস্তুখিনি লাগিব তেতিয়া আপুনি আপোনাৰ Windows 11 লৈ আপগ্ৰেড কৰিব পাৰিব
তো আপোনাৰ নেক্সট মই আপোনাক কৈ দিছোঁ আই ৱান্ট টু বাই এ পি চি নাও উইল আই এবল টু ইনষ্টল উইণ্ড'জ 11 লেটাৰ পাৰিবা যদি আপোনাৰ মিনিমাম ৰিকুৱাৰমেণ্ট যিখিনি দিছে সেই বস্তুখিনি যদি আপোনাৰ ঠিকে থাকে সেই বস্তুখিনি যদি আপোনাৰ লেপটপটোৰ লগত মিলে তেনেহ'লে আপুনি উইণ্ড'জ 11লৈ আপগ্ৰেড কৰিব পাৰিব তাৰপিছত how do I know এটো তো গমে পালে how do I know if a new Windows 10 PC meets the minimum requirements তো minimum requirements যদি আপুনি Windows PC এটা নতুনকৈ এতিয়া কিনিবও যদি বিচাৰে তেনেহলে আপোনাৰ এই ওপৰত যিখিনি মই আপোনাক minimum requirement কলো এই বস্তুখিনি থকা Windowsৰ ল্যাপটপ বা PC হে আপুনি ল'ব তেতিয়া যাতে যেতিয়া আপোনাৰ Windows 11 আপোনাৰ আহি যায় তো আপুনি খাচ আপুনি আপগ্ৰেড কৰি এটা ৰিফ্ৰেছমেন্ট আপুনি ল'ব পাৰিব আপগ্ৰেড মানে কি অবিয়াসলি মানুহ হলে আপগ্ৰেড হ'ব লাগে আপগ্ৰেড হলে আপুনি লেটেষ্টত আপুনি থাকিব পাৰে আৰু লেটেষ্টত থাকিলে মজাটো আছে দেই তাৰ পিছত আপোনাৰ নেক্সট আছে when will I be able to upgrade to Windows 11 on my Windows 10 device তো তোমাৰ যিখিনি আছে এইখিনি যদি আপোনাৰ মিলে কারেন্ট আপোনাৰ যিখিনি গোটে বস্তুখিনি যদি মিলে যিখিনি মিনিমাম ৰিকুৱাৰমেণ্ট হয় তেতিয়া আপুনি Windows 10 লৈ আপগ্ৰেড কৰিব পাৰিব ঠিক আছে তাৰপিছত what are the minimum hardware requirements for Windows 11 তো মিনিমাম হাৰ্ডৱেৰ ৰিকুৱাৰমেণ্ট কি হয় মই ওপৰত আপোনাক দেখাই দিছোঁ অলৰেডি তাৰপিছত how do I know if my current Windows 10 PC meets the hardware requirements for Windows 11 তো তুমি তোমাৰ যিটো ডেস্কটপৰ যিটো হেৰি হয় বা PC হেল্থ চেকআপ বুলি ইয়াতে আছে ঠিক আছে PC হেল্থ এই সেম আপুনি উইণ্ডোজৰ যিটো মেইন অফিচিয়েল ৱেবছাইট ইয়াতে আহি কিনে আপুনি চাব পাৰিব ইয়াতে আপোনাৰ এটা আছে ৰ'ব মই দেখাই দি আছোঁ ইয়াতে আপোনাৰ এইটো চেক ফৰ কম্পেটিবিলিটি এইটো কামিং শুরু হয়েছে ঠিক আছে এইটো যেটা আহি যাব ইয়াতে যেটা আপনার অপশন আহি যাব ইয়াতে ক্লিক করার লগে লগে আপনার ডিভাইসটোই উইন্ডোজ 11 টোর কারণে রেডি হয় না নহয় ইয়াতে আপনার গোটেইখিনি বস্তু দেখাই দিব বাকি আপনি আপনার পিসি যিখিনি হেৰি আছে এবাউটত গৈ কিনে সরি কাউ ঠিক হ'ল তাৰপিছত গোটেইখিনি ডিটেইলছ আপুনি চাই কিনে ইয়াৰ লগত মেচিং কৰি কিনে আপুনি গম পায়ে যাব ন আপোনাৰ ডিভাইসটো কেপেবল হয় নে নাই হেৰি হয় নে নহয় গোটেইটো আপুনি গম পাই যাব ঠিক আছে তো বাকি এইখিনিয়ে কথা উইন্ডোজ 11 আহি আছে সো ৰেডি হৈ থাকক যদিহে আপুনি মোৰ দৰে উইন্ডোজ 10 চলাই ভাল পাইছে তো উইন্ডোজ 11 নিশ্চয় চলাই ভাল পাব আশা কিবা এটা ইনফৰমেশন দিবলৈ চেষ্টা কৰিলো আশা কৰো আপুনি মোৰ ভিডিওটো ভাল পালে আৰু এতিয়া যদি মোৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো যেটো হয় এটো দবাবলৈ নাপাহৰিব টিল দেন টাটা বাই বাই ধন্যবাদ